জীৱনত ঘটনা এটা ঘটিছিলে দুখটো অকল মোক দিলে তাৰমানে যে অকল মোৰ দুখ নাছিলে কিন্তু তো সেইটো ক্ষেত্ৰত মানে কেতিয়াবা কেতিয়াবা দুখ লাগে তথাপি মই ক'বলৈ নিবিচাৰো কিন্তু তুমি যেহেতু সুধিছা আজি মই ক'বলৈ বিচাৰিম নুবুজিলে মোক বুজিবলৈ চেষ্টাই নকৰিলে তাৰমানে অলপ বুজিবলৈ চেষ্টা কৰিব লাগিছিল গতিকে বুজিবলৈ যেহেতু চেষ্টা নকৰা এজন মানুহৰ লগত থাকিটো জীৱনটো তুমি জীয়াব নোৱাৰিবা গতিকে সেইটো এটা জীৱনৰ মোৰ বহুত ডাঙৰ দুখ এটা গতিকে তাৰ পিছত আৰু মই সদায় মোৰ এটাই কথা মই সদায় হাঁহি থাকি ভাল পাওঁ তোমালোকে দেখিছাই ফটোত মই সদায় হাঁহি থাকি ভাল পাওঁ জীৱনটো উপভোগ কৰি ভাল পাওঁ সদায় মানুহে জীয়াই থাকিব লাগে মোৰ সেইটোৱে কথা কিন্তু সেইটোৱে কথা যে মোক ক'ব লাগিছিল কথাখিনি মোক নকলে আৰু সেইটো মোৰ দুখ থাকি গ'ল মনত মানে আপুনি এইটো কোনটো কথা কৈছে আপুনি বিয়াৰ কথা বিয়াৰ কথাটোৱে কৈছো আপোনাৰ হাজবেণ্ডৰ লগত এক্সিডেণ্ট কেনেকুৱা কি হৈছিল আপুনি যদি অকমান একো হোৱা নাছিলে মানে মই থিয়েটাৰতে থাকিলো বিয়াৰ পিছত মই থিয়েটাৰতে থাকিলো তেওঁ নেজানো মই বুজিয়ে নাপালো তাৰমানে মানুহজনক তাৰমানে যে ভাল পায় নে নাপায় নে কি কথা মই কিন্তু আজিলৈকে মই একো বেয়া কৰা নাই মোক কোনোদিন তেওঁ মোক একো বেয়া কাম কৰা নাই কিন্তু মই সুখী নাছিলো গতিকে তেওঁক যেতিয়া মই ক'লো যে আমি বেলেগ হৈ যাওঁ তেওঁ ক'লে হ'ব সেইটোৱে মোৰ ডাঙৰ দুখ হৈ গ'ল মই কেনেকে কৰিব পাৰে মানুহ এজনে অলপ আবেগিক হৈ পৰিছে আপুনি কথাখিনি নাই মোৰ দুখ লগা নাই মই তেওঁক দুখ নিদিওঁ কিন্তু মোৰ তেওঁৰ কাৰণে দুখ নালাগে দুখ লাগে মোৰ মা দেউতাৰ কাৰণে কান্দি গৈছে মনত পৰি গৈছে সেইদিন নাই তেওঁৰ কাৰণে মোৰ মনত পৰা নাই মোৰ মা দেউতাৰ কাৰণে মোৰ দুখ লাগে তেওঁলোকে দুখ পাইছে মনত আপুনি নথকাৰ কাৰণে দুখ পাইছে তেওঁলোকে সেইটোৱে আৰু সদায় নিজৰ মাক দেউতাকে ল'ৰা ছোৱালীৰ সুখটোৱে বিচাৰে ন সেইটো সুখ নাপালে তেওঁলোকে মানে মোৰ পৰা আপুনিতো কাম কৰি আছে বা ইমান এটা নাই মই তথাপি ষ্ট্ৰংলি জীৱনটো জীয়াবলৈ চেষ্টা কৰিছো আপুনি বহুত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় নেকি আজিকালি সেইটো কাৰণে আপুনি তেনেকৈ নাই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া নাই মই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া মোক কোনোৱে প্ৰশ্ন কৰা নাই মা দেউতাৰ কথা ক'লে আপুনি কি অলপ নহয় মানে মাক বাপেকে দুখ পায় ন এনেকুৱা হ'লে মই চেষ্টা কৰিছিলো কিন্তু মই নোৱাৰিলো মানে মা দেউতাক সুখ ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল আপুনি নোৱাৰিলো বুলি ভাবে আপুনি নাই এতিয়া মা দেউতা মোৰ লগতে থাকে কিন্তু এই যে মোৰ বিবাহিত জীৱনটো আছিলে সেইটোত মই মা দেউতাক সুখ দিব নোৱাৰিলো মানে জীৱনটো এনেকুৱাই চলি থাকিব বহুতে ভাবে জুপি বহুত চিৰিয়াছ নহয় ছোৱালীজনী এনেকুৱা নহয় কিন্তু মই কিছুমান ইমোশনছ কিছুমান আবেগ মনৰ ভিতৰত ৰাখি দিছো পানী কিছু পানী সৰি একো নাই আবেগিক হৈ পৰিলে এই মুহূৰ্তত অনুষ্ঠানৰ মাজতে পানী খাবলগীয়া পৰিৱেশ হ'ল মনত পৰি গৈছে হঠাতে আপুনি কেনেকৈ মুভ অন কৰিলে যি আপোনাৰ হেৰি আছিলে কেনেকৈ কৰিব পাৰিলে এনেকুৱা অকল আপুনি নহয় আপোনাক মানুহে চিনি পাই কিনে আজি আপোনাৰ কথাটো ওলাইছে ঠিক সেইদৰে বহু যুৱতী বা এনেধৰণৰ ঘটনাত হয় তেওঁলোক বিবাহ হয় তাৰপিছত ডিভোৰ্চ হ'বলগীয়া হয় আপুনি কেনেকৈ মুভ কৰিলে নাই ডিভোৰ্চটো ডাঙৰ কথা নহয় প্ৰথম কথা হৈছে তুমি যেতিয়া মানে এজন মানুহৰ লগত থাকিবা তোমাক বুজিব লাগিব হয়নে তোমাক বুজিব লাগিব তোমাৰ ইমোশ্যনটো বুজিব লাগিব তোমাৰ সন্মানটো বুজিব লাগিব সেইখিনি বস্তু মই নাপালো তাৰমানে আৰু বেয়া নাপাম মোৰ আবেগিক হৈ গ'ল নাই এতিয়া মই জীৱনটো এনেকে জীয়াই আছো যে যুদ্ধ কৰিব লাগিব জীৱনত হয়নে গতিকে সেনেকে কামত আগবাঢ়িছো
আৰু মা দেউতাক মই সদায় কওঁ যে মই আছোঁ মই এটা কথাই কওঁ যে যিসকলৰ জীৱনত এনেকুৱা ঘটনা ঘটিছে কি ঘটনা ঘটিছে মই সকলোৰে ঘটনা মই নাজানো কিন্তু মই অলপ আৱেগিক হা গতিকে মই এটা কথা কওঁ যে যিসকলে ভাল পায় তোমাক ভাল পায় তোমাৰ মা দেউতা যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে জীয়াই থাকিব লাগে কেতিয়াবা কেতিয়াবা চকু পানী ওলাই যায় আৰু উপায় নাই দিয়াচোন আৰু আমি আৰু অভিনয় কৰা মানুহ ন আমি অলপ আৱেগটো বেছি আমাৰ গতিকে মই অভাৰকাম কৰিছোঁ কাম কৰি গৈছোঁ আগৰ যিখিনি কথা পাহৰিবলৈ চেষ্টা কৰিছোঁ তাৰমানে নালাগে মোক আৰু সেইখিনি কথা মোক দৰকাৰ নাই মই আগুৱাই যাম মই কাম কৰি যাম মোৰ মা দেউতা আছে মই কাম কৰি যাম সেইটোৱে কথা আৰু এজন মানুহ মোৰ এতিয়া জীৱনত আছে যিজন মানুহে মোক বহুত মৰম কৰে তেওঁ কয় সদায় তই নাকান্দিবি মোক তই বুলি মাতে তই নাকান্দিবিচোন তই ইমান ষ্ট্ৰং ছোৱালী তই কেলে কান্দ যি হয় দুয়োজনে আমি একেলগে আমি ফেচ কৰি যাম আগুৱাই যাম এনেকৈ কয় কেতিয়াবা মানে কি হয় মোৰ কি হৈ গ'ল মানে এইবোৰ মানে জীৱনত মোৰ মা দেউতাৰ মুখখন দেখিলে মোৰ দুখ লাগে বেলেগ কথা একো নাই যিটো মোৰ পাষ্ট লাইফত হৈ গ'ল বহুতে প্ৰশ্ন সুধিছিলে বহুতকেইটা অনুষ্ঠানত মোক প্ৰশ্ন সুধিছিলে বহুতকেইটা চেনেলত যে জুপি বা কিয় এনেকুৱা হ'ল জুপি বা কিয় এনেকুৱা সেইটো প্ৰশ্নৰ উত্তৰ মোৰ নাই সেইটো প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰিম তোমাক আজিও নাই নাই কিয় হৈ গ'ল মই নাজানো এইখিনি ৰখাইছোঁ আপুনি নিজে কৈছিলে যে দুখখিনি আপুনি নিজৰ গা পাতি ল'লে তেওঁ দুখ আছিলে বুলি কৈছিলে আপুনি কিন্তু আপুনি নিজে দুখখিনি আপোনাৰ দুখ বুলি মানি লৈছিলে কথাটো সঁচা নেকি এইটো কথা কি ক'বা আৰু তুমি এতিয়া চোৱা এটা কথা কওঁ যোনে দুখ স্বীকাৰ কৰে তেওঁ সত্যত থাকে যোনে দুখ স্বীকাৰ নকৰে তেওঁ সত্যটো স্বীকাৰ কৰিব নোৱাৰে বুজি পাইছা কথাটো গতিকে তেওঁৰ যিখিনি দুখ আছে সেইখিনি দুখ তেওঁ জানে হয়নে আৰু তেওঁৰ প্ৰতি মোৰ একো ক'বলগীয়া নাই এজন স্বামী হিচাপে এজন হাজবেণ্ড হিচাপে যিখিনি কৰিবলগীয়া কৰণীয় কাম আছিলে হয়তো তেওঁ কৰিব নোৱাৰিলে বা নকৰিলে নে কি নাজানো মই কিন্তু সেই যিখিনি মোৰ মানে হেৰি যাত্ৰা যিখিনি আছিলে তেওঁ গুচি যোৱাটো মোৰ একো দুখ নালাগে আজিকালি একো দুখ নালাগে মই বহুত ফেচ কৰিছোঁ জীৱনত মই মেণ্টেলি মই বহুত মানে ডিপ্ৰেছ হৈ গৈছিলোঁ ডিপ্ৰেশ্যনত গৈছিলোঁ বিকজ অফ মোৰ মা দেউতাৰ কাৰণে মই বহুত ট্ৰিটমেণ্টো কৰাইছিলোঁ তাৰপিছত মই ভাবিলোঁ যে মই নোহোৱা হৈ যাওঁ এইটো মানে অভিনয় নকৰোঁ আৰু মই একো কৰিব নোৱাৰিম চাগে আৰু তেনেকৈ ভাবি লৈছিলোঁ মই জীৱনত তাৰপিছত মোৰ মা দেউতাই মোৰ বাইদেউ মোক ক'লে তুমি জুপিতৰা ভূঞা চবেই চিনি পায় সকলোৱে মৰম কৰে গতিকে তুমি এনেকৈ গুচি আহিলে মানুহে দুখ পাব নহয় তাৰপিছত মই অভাৰকাম কৰিলোঁ নিজক ঠিক কৰিলোঁ মই হয়তো এজন মানুহৰ কাৰণে মই বাকীকেইজন মানুহক কেলৈ দুখ দিম মই নিদিওঁ দুখ মই নিজক আকৌ য়োগা কৰিলোঁ মই হেৰি কৰিলোঁ মেডিটেশ্যন কৰিলোঁ মই এক্টিঙত আকৌ হেৰি কৰিলোঁ তাৰপিছত মই আকৌ জুপিতৰা ভূঞা হৈ গ'লোঁ আজি অলপ ইম'চনেল হৈ গ'লোঁ বেয়া নাপাবা আপুনি কিমান দিন এনে ডিপ্ৰেশ্যনত থাকিবলগীয়া হ'ল এবছৰমান হৈছে এবছৰমান সেই ফেজটোৰ কথা কওকচোন মানে কেনেকুৱা হয় সেই ডিপ্ৰেশ্যনৰ সময়খিনিত কি আহে মনলৈ কৰিবলৈ মন যায় তেতিয়া কি কৰে আপুনি যেতিয়া আমাৰ ঘৰ এটা ৰুম এটা আছে সৰু ৰুম এটা তাত সোমাই থাকোঁ মই সোমাই থাকোঁ তাৰপিছত দৰজাখন খুলি নিদিওঁ মাহঁতে হেৰি মাতে আৰু মোক ঘৰত উনা বুলি মাতে তাৰপিছত বুজাই আৰু সেইখিনি যিখিনি ক'লোঁ বুজাই আৰু তুমি জুপিতৰা ভূঞা আমুক তুমুক তাৰপিছত তেতিয়া মই ৰাছিলক থিয়েটাৰ চাইন কৰি থৈছোঁ তাৰপিছতে মোক হায়দৰাবাদ লৈ গ'ল মাহঁতে তাতে এজন ডক্টৰ চাইকেট্ৰিষ্ট তেখেতক লগ পালোঁ তেখেতে ক'লে যে নিজক ভাল পাবলৈ শিক তাৰপিছত মই ভাবিলোঁ হয়তো মোৰ মা মোৰ দেউতা ইমান ভাল পায় মোক হয়নে মোৰ বাইদেৱে কৈছে ভালকৈ জীয়াই থাকচোন জীৱনটো কিনো হৈছে কোনোবা আহিছে কোনোবা গৈছে কি ডাঙৰ কথা নহয় আহিলোঁ ঘূৰি আহিলোঁ ৰাষ্ট্ৰীয় থিয়েটাৰ গ'লোঁ ৰিহাৰ্চেল মই আকৌ নতুন হৈ গ'লোঁ নিজকে মানে সৃষ্টি কৰিব চেষ্টা কৰিলোঁ তাৰমানে নিজকে নিজে সৃষ্টি কৰিলোঁ আকৌ সেই জুপিতৰা ভূঞা সৃষ্টি কৰিলোঁ যে জুপিতৰা ভূঞা আকৌ জুপিতৰা ভূঞা হ'ব লাগিব আকৌ অভিনয় কৰিব লাগিব তাৰপিছত আকৌ মঞ্চত উঠি গ'লোঁ ৰাষ্ট্ৰীয় ঠিক এতিয়া ঠিকে আছে ঠিকে আছে প্ৰেম কেইবাৰ হৈছে
প্ৰেম হয় বুলি মই ভাবোঁ হা কোনোবা আহে জীৱনত এজন আহিলে প্ৰেম প্ৰেম নেকি হয়নে প্ৰেম এনেকৈ ভাবোঁ মই মোৰ ফালৰ পৰা একদম পূৰা অনেষ্টিলি মই প্ৰেম মই ভাবিলে আকৌ মানুহজন এৰি থৈ গুচি যায় সেইবোৰ প্ৰেম আছিলে নে কি মই নাজানো কিন্তু এতিয়া মই যোনজন মানুহৰ লগত আছোঁ তেওঁ সাংঘাতিক বুজি পায় তাৰমানে মোৰ কিজানি প্ৰেম সেইটোৱে নেকি আৰু প্ৰেম বুলি ক'বলৈ গ'লে প্ৰেম অকল এজন যে এগৰাকী নাৰীয়ে মানে পুৰুষক ভাল পাব পুৰুষে নাৰীক ভাল পাব প্ৰেম বুলি মই নাভাবোঁ প্ৰেম তোমাৰ বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে তোমাৰ ফুল এটাৰ লগতো প্ৰেম হ'ব পাৰে হয়নে গতিকে তেনেকুৱা ধৰণৰ কথা এতিয়া ভগৱানে জানে আৰু কি প্ৰেম মই ভাবিয়ে পোৱা নাই প্ৰেম কেতিয়া সঁচা প্ৰেমটো কেতিয়া হ'ব মই ভাবিয়ে পোৱা নাই কিন্তু এতিয়া মই যাৰ লগত এটা সম্পৰ্কত আছোঁ তেখেত কিন্তু মোক বহুত মানে বুজি পায় মোৰ সম্পৰ্ক বুজি পায় মোৰ সকলো ধৰণৰ বস্তুবিলাক বুজি পায় মোৰ কাম বুজি পায় হা গতিকে তেওঁ হয়তো মোক প্ৰেম কৰে কিন্তু ভৱিষ্যতলৈকে মই নাজানো কি প্ৰেম কথা ভৱিষ্যতলৈ বিয়া হোৱাৰ আশা আছে ভগৱানৰ ওপৰত মহাদেৱৰ ওপৰত বিশ্বাস কৰি ৰাখি থৈছোঁ আৰু কেতিয়ালৈ মানে খাব পাম বিয়াখন যদি হয় এইবাৰ নাজানো সেইটো মই এতিয়া ক'ব নোৱাৰোঁ কিন্তু আমি আছোঁ সম্পৰ্কত আছোঁ বিয়াখন কেতিয়া খাবলৈ পাবা সেইটো মই ভগৱানে কৰি থৈছে ন ওপৰৰ পৰা যে তোমাৰ কেতিয়া বিয়া হ'ব ভগৱানে কৰি থৈছে আৰু সেইটো কথা